কবিতাটি শিৰোনাম দুখৰ বোজা। লেখিকা দীপ্তি। কবিতাটি এনেধৰণৰ। আজি বুকুখন বৰকৈ বিষাইছে বৰকৈ। এই দুখৰ বোজাবোৰে যেন বুকুখন বৰকৈ হেঁচি ধৰিছে। আজি বৰকৈ হেঁচি ধৰিছে। এনে লাগিছে যেন মোৰ এই দুখবোৰে মোক আজি হেঁচি মাৰি পেলাব ধৰিছে। ইহঁতে মোক মাৰি পেলাব ধৰিছে। নাই নোৱাৰিছোঁ আৰু মই নোৱাৰিছোঁ। মোৰ এই দুখৰ বোজাবোৰ কঢ়িয়াই লৈ ফুৰিব নোৱাৰিছোঁ আৰু। কি কৰোঁ? ক'ত দলিয়াই পেলাওঁ বাৰু মোৰ এই দুখবোৰ? ক'ত দলিয়াই পেলাওঁ? যদি পাৰিলোঁ হয় দলিয়াই দূৰৈত পেলাই দিলোঁ হয়। দূৰৈত পেলাই দিলোঁ হয়। দুনাই কেতিয়াও তাৰ ওচৰত নগ'লো হয়। এইবোৰে আজি মোক ভিতৰৰ পৰা খুলি খাব ধৰিছে। এই দুখবোৰে বৰ কষ্ট দিয়ে। নাই আজি কোনো মোৰ এই দুখবোৰ বুজিবলৈ। আৰু এনেকৈ ইহঁতে মোক এদিন মাৰি পেলাব। খুলি খাই মাৰি পেলাব।